আজি তোমালোকৰ বাবে লৈ আহিছোঁ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ এটা গল্প তপনৰ কথা। আহাচোন আজি আমি তপন আৰু ঋতুৰাজ নামৰ দুটি কণ কণ মইনাৰ বিষয়ে কথা পাতোঁ। তপনৰ ঘৰ ধুবুৰীত। ঋতুৰাজ তাৰ মাহীয়েকৰ ল'ৰা। সি বয়সত তপনতকৈ দুমাহমানৰ সৰু। দীঘলীয়া বন্ধ যেতিয়াই পায় ঋতুৰাজ তপনৰ ঘৰলৈ আহে, অৰ্থাৎ নিজৰ জেঠায়েকৰ ঘৰলৈ আহে। আৰু ঋতুৰাজে জেঠায়েকৰ ঘৰলৈ আহি খুব ভাল পায়, কিয়নো জেঠায়েকে তাক খুব মৰম কৰে। তপনৰো ঋতুৰাজ আহিলে খুব ভাল লাগে, কাৰণ সেইকেইটা দিনত তাৰ খেলিবলৈ ফুৰিবলৈ যাবলৈ লগৰ অভাৱ নাথাকে। কিন্তু ভাল লগাৰ লগতে অলপ অলপ বেয়াও লাগে। কিয় বাৰু জানানে? কাৰণ সেইকেইদিন তপনৰ মাকে তপনতকৈ ঋতুৰাজক অলপ বেছি মৰম কৰে। মানে মৰমবিলাক এনেকুৱা হয়, ধৰি লোৱা আগদিনাখন পায়স বনোৱাৰ বাবে পিছদিনাখন গাখীৰ অলপ কম হ'ল। মাকে ক'ব, তপন তই আজি গাখীৰ খাব নালাগে, অকণমান আছে ঋতুৰাজে খাওক দে। আকৌ ধৰি লোৱা মাছ দুপিচ আছে, এপিচ মাছ অলপ কম কাঁইটীয়া আৰু এপিচ ফিচাৰ ফালৰ কাঁইটীয়া মাছ। তোমালোকে জানানে মাছৰ ফিচাডোখৰ যে তাত আটাইতকৈ বেছি কাঁইট থাকে। তেতিয়া মাকে তপনক কি কয় জানানে? তইতো কাঁইট বাছি খাব জানই, গতিকে তই এই টুকুৰা ল আৰু কাঁইট নথকা টুকুৰা ঋতুৰাজে খাওক। এইবিলাক কথাতে তপনৰ কিন্তু ভাল নালাগে একদম। এদিন আকৌ কি হ'ল জানানে? ঋতুৰাজ যেতিয়া সিহঁতৰ ঘৰত আছিল, মাক অলপ ফুৰিবলৈ ওলাই যাবলৈ ল'লে। মাকে তপনক ভিতৰলৈ মাতি আনি ক'লে, চা তপন, ইয়াতে দুপিচ কেক আছে, তহঁতি দুটাই আবেলি খাবি। কিন্তু এটা কথা, ডাঙৰ টুকুৰা ঋতুৰাজক দিবি। তপনে মাকক ধুনীয়াকৈ শলাগিলে, হ'ব হ'ব মা, তুমি যোৱা বুলি ক'লে। মাক যোৱাৰ পিছত তপনে ঢাকনিখন দাঙি পেলাই চাই দেখিলে যে এটুকুৰা কেক সঁচাকৈয়ে ডাঙৰ আৰু এটুকুৰা সৰু। সি মনে মনে এটা বুদ্ধি পাঙি বাহিৰলৈ ওলাই গ'ল। আবেলি তপন আৰু ঋতুৰাজ দুয়োটাই কেৰম খেলি আছে। তপনে সেই সময়ত ঋতুৰাজক ক'লে, জানো ঋতুৰাজ, আজি যে আমাৰ স্কুলৰ জোচেফ ছাৰে আমাক ভদ্ৰ মানুহৰ বিষয়ে ক'লে। তই জাননে বাৰু ভদ্ৰ মানুহ কেনেকুৱা হয়? ঋতুৰাজে সুধিলে, কেনেকুৱা ভদ্ৰ মানুহ কেনেকুৱা? তেতিয়া তপনে ক'লে, ছাৰে কি কৈছিলে জানো? ছাৰে কৈছিলে ভদ্ৰ মানুহবিলাক খুব ভাল হয়। আৰু ভদ্ৰ মানুহৰ উদাহৰণ কেনেকৈ দিছিল জাননে? এই ধৰি ল, তয়ে ময়ে ধুবুৰীলৈ গৈ আছোঁ। বাছখনত বহিবলৈ দুটা চিট আছে, এটা খিৰিকীৰ কাষত আছে, এটা এইফালে আছে। এতিয়া কথাটো হ'ল, খিৰিকীৰ কাষত বহি তয়ো ভাল পাওঁ, ময়ো ভাল পাওঁ। আৰু তই যদি ভদ্ৰ মানুহ হয়, তই কবি যে নাই নাই নেলাগে, তই খিৰিকীৰ কাষত বহ, মই এইফালে বহিম। আৰু ময়ো যদি ভদ্ৰ হওঁ, মই ক'ম যে মই নবহোঁ, তয়ে বহ খিৰিকীৰ কাষত। আকৌ ধৰি ল, টেবুলত দুডাল পেঞ্চিল আছে, এডাল চুটি এডাল দীঘল। এতিয়া ভদ্ৰ মানুহে কি ক'ব জাননে? চুটিডাল নিজেই লৈ দীঘলডাল আনজনক দিব। এনেদৰে তপনে ভদ্ৰ মানুহৰ ওপৰত ভালে সময় লেকচাৰ মাৰিলে। তাৰপিছত যেতিয়া গেম শেষ হ'ল, শেষ হোৱাৰ পিছত সি ক'লে ঋতুৰাজক, ব'ল এতিয়া ভিতৰলৈ যাওঁ আৰু আমি কেক খাওঁগৈ। তাৰপিছত ভিতৰলৈ আহি সি কেকৰ প্লেটখন ঋতুৰাজলৈ আগবঢ়াই দি ক'লে, খা। তাৰপিছত ঋতুৰাজে কি কৰিলে জানানে? তই ডাঙৰ টুকুৰা খা, মই সৰু টুকুৰা খাম বুলি ক'লে। তপনে ক'লে, নালাগে নালাগে, তই ডাঙৰ টুকুৰা খা। কিন্তু ঋতুৰাজে ক'লে, নাই নাই, মই ডাঙৰ টুকুৰা নাখাওঁ, মোক সৰু টুকুৰাই হ'ব। এইবাৰ তপনে কাৰো ফালে নাচাই কেক টুকুৰা মুখত ভৰাই থ'লে। আৰু কেক টুকুৰা চোবাই চোবাই সি ঋতুৰাজক ক'লে, ঋতুৰাজ, তই কিন্তু বেছ ভদ্ৰ ল'ৰা হ'লি দেই। এইটোৱে আছিলে আমাৰ তপনৰ গল্পটো। গল্পটো ভাল লাগিল নহয় জানো?
এই গল্পটোৱে কিন্তু আমাক সুন্দৰ এটা শিক্ষাও দি যায় কি জানানে আমি আমাৰ মনৰ আশা পূৰণ কৰিবলৈ আনৰ অপকাৰ নকৰাকৈও হয় এতিয়া তপনে কি কৰিলে তপনৰ বুদ্ধিৰে সি কামটো কৰিলে আৰু সেই বুদ্ধিত কি হ'ল সাপো মৰিল লাঠিও নাভাঙিল এই ফকৰা যোজনাটোৰ অৰ্থ তোমালোকে জানানে এই যোজনাটোৰ অৰ্থ বিচাৰি কমেণ্ট কৰিবা দেই ধন্যবাদ